কামৰূপ জিলাৰ বুকুৰ ধনহাটীত আজি অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে উপস্থিত হৈ কেম্পা আঁচনিৰ অধীনত গুৱাহাটী সামাজিক বনানীকৰণ সংমণ্ডলৰ দ্বাৰা নিৰ্মিত লোকে সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ধনহাটীত সাহিত্য মনীষী উপবন নামৰ এটি সংৰক্ষিত উদ্যান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দক্ষিণ কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া ৰঞ্জন গোস্বামী, বকো ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভা, সাধাৰণ সম্পাদক কামাখ্যা চেত্ৰী প্ৰমুখ্যে কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে সহযোগ কৰে। উল্লেখযোগ্য যে অনুষ্ঠানৰ অন্তত আয়োজিত সভাত আলোচনা কৰি পিছত কলাগুৰু বিষ্ণু ৰাভা সাহিত্য মনীষী উপবন সংৰক্ষিত উদ্যান নামাকৰণেৰে আখ্যায়িত কৰে। আজি এই বকো অঞ্চলত এটা সাহিত্য মনীষী উপবন, এই উপবনের আমি আৰম্ভণি কৰিছোঁ। আজি এইটো আমাৰ 7 নম্বৰ আৰম্ভণি হয়। 6টা আমি ইতিপূৰ্বে আৰম্ভ কৰিছোঁ। আমাৰ 26টা ঠাইত এই বছৰ আমি এনেকুৱা সাহিত্য মনীষী উপবন আমি আৰম্ভ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাননীয় মুখ্যমন্ত্ৰী বিচাৰে যে আমাৰ ফল ফুল ঔষধিৰ আমাৰ সংৰক্ষণ লাগে, কাৰণ আমি এটা সেউজীয়া অসম বিচাৰোঁ আৰু এই সেউজীয়া অসমৰ জৰিয়তেই আমি আমাৰ সমাজ, আমাৰ সংস্কৃতি, আমাৰ সভ্যতা আমি সংৰক্ষণ কৰিব পাৰিম, আমাৰ জীৱন আমি নিৰ্বাহ কৰিব পাৰিম। তো এইকাৰণে আমাৰ 24খনৰ ভিতৰত এইটো 7 নম্বৰ হয়। এই 7 নম্বৰ এতিয়া আৰু এটা হ'ব গোৱালপাৰা। এইটোৰ মূল উদ্দেশ্য হ'ল যে বিভিন্ন প্ৰজাতি আমি মিনিমাম 1000 ডিফাৰেণ্ট স্পেচিছ দি আৰম্ভ কৰিছোঁ। ইয়াতে আজি 235ৰ ওপৰত অলৰেডি লগোৱা হৈছে আৰু উইদিন ডিচেম্বৰ আমি 1000 বিভিন্ন ধৰণে গাছপুলি আমি লগাম। আমাৰ আজিৰ দিনত উপস্থিত আছিল আমাৰ স্থানীয় বিধায়িকা নন্দিতা বাইদেউ ডাঙৰীয়ানী, ৰেকিবুদ্দিন সাহেব ডাঙৰীয়া, আমাৰ ৰাভা হাছঙৰ আমাৰ CM টংকেশ্বৰ দা ইয়াতে উপস্থিত আছে আৰু তেওঁলোকৰ মতামত লৈ, গোটেই ৰাইজৰ মতামত লৈ, সাংবাদিক বন্ধুসকল আছিল, তেওঁলোকৰ মতামত লৈ আজিৰ এই উদ্যানখনৰ নামাংকন আমি কৰিলোঁ। আমি যেতিয়া যাওঁ সাহিত্য মনীষী হিচাপে আমি আৰম্ভ কৰোঁ, কিন্তু স্থানীয় ৰাইজৰ মতামতৰ জৰিয়তে যদি ৰাইজে নাম দিব বিচাৰে তেনেহ'লে আমি নামাকৰণ কৰোঁ। যেনেকুৱা পৰহি দিনা আমাৰ এটা মৰিগাঁও আমাৰ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ নামত উৎসৰ্গিত হৈছে। আজিৰ এই সাহিত্য মনীষী উপবনখন আমাৰ কলাগুৰু বিষ্ণু ৰাভা ডাঙৰীয়াৰ নামখনে এইটো আৰম্ভণি হ'ল। আপোনালোকো আহি পাইছে। তো আমি এটা ইউনিফৰ্মিটি বজাই ৰাখিছোঁ। ইন এণ্ড এৰাউণ্ড 3 হেক্টৰ মাটি এই 24টাত হ'ব। হয়তো কোনো ঠাইত 1 বিঘা 2 বিঘা কম বেছি হ'ব পাৰে আৰু 15ৰ পৰা 20 লাখ টকা প্ৰতিটাত খৰচা হ'ব। ইয়াতে 50% ইন এণ্ড এৰাউণ্ড 50% খৰচা হ'ব বাউণ্ডাৰী ফেন্সিং, 6, 7, 8 লাখ টকা এনেকুৱা। বাকী যি 5-6 লাখ টকা থাকিব, এই 5-6 লাখ টকা দি আমি ভিতৰত যি কামখিনি কৰিব লাগে, আমাৰ গাছ পুলি আনা, কিবাকিবি কেৰিং, মেনিয়ৰ লেবাৰ ইত্যাদি গোটেইখিনি আছে। আৰু এইটো প্ৰায় নহয় 3 বছৰমান আমি ছ'চিয়েল ফৰেষ্টৰ জৰিয়তে এইটো সংৰক্ষণ আৰু আমি আমাৰ চৰকাৰ অহাৰ পাছতে আপোনালোকক আমি তথ্য দিব পাৰোঁ। 1000ৰ ওপৰত মেচিন ধৰিছে আৰু 1000ৰ ওপৰত খালি মেচিন নহয়, আপোনালোকে দেখিছে যে আমি বিভিন্ন ঠাইত এতিয়া যদি আপুনি যায় বহুত কেইখন গাড়ী আপোনাৰ জিলাত, এই এতিয়া যাম গোৱালপাৰা, প্ৰায় 1000 গাড়ী আমি ক'ব পাৰোঁ যে আমি যত্ন কৰিছোঁ। হয়, এটা মানে এনেকুৱা ডিফৰেষ্টেশ্যন কৰাৰ এটা ক'ব পাৰোঁ, এটা ৰোগ ক'ব পাৰোঁ বা এটা ডিজিজ ক'ব পাৰোঁ। যেনেকুৱা এটা ডিজিজ হৈ গৈছিল কিছুমান মানুহৰ ভিতৰত যে আমাৰ বনটো ধ্বংস কৰিব লাগে, কিন্তু আপোনালোকৰ সহযোগিতাত, ৰাইজৰ সহযোগিতাত আমি বহুতখিনি কমাই আনিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে শুনিলে ভাল পাব যে আমাৰ চৰকাৰৰ কাৰ্যকালত আমি 222 স্কোয়াৰ কিলোমিটাৰ গ্ৰীণ কভাৰেজ আমি বঢ়াবলৈ সক্ষম হৈছোঁ। এইটো ফৰেষ্ট ছাৰ্ভে অফ ইণ্ডিয়াৰ দিল্লী ডিপু, ইয়াৰ পৰা আমি ৰিপৰ্ট পোৱা নাই। কাজেই হয়, আপুনি যেনেকুৱা কৈছে বিভিন্ন ঠাইত তেনেকুৱা বৃক্ষ ছেদন হয়, কিন্তু তাৰ প্ৰতিৰোধ কৰাৰ কাৰণে আমাৰ চৰকাৰ আমি ব্যৱস্থা লৈ আছোঁ, প্ৰক্ৰিয়া চলি আছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 31 অসম।